কি হ'ব মাতিছা? কি হ'ল কোৱাচোন? কৈছিলো আপোনাক ছোৱালীটোৰ কথা মই ল'ৰাটোৰ বাইকৰ লগত কথা পাতিছো আৰু ল'ৰাজনৰ কথা পাতিছো। ল'ৰা কি কৈছে? ল'ৰাজনে আহিব চাবা আপোনাৰ তাক। ল'ৰাজন চাকৰি কৰে নাই হ'ব, মই আপিটো দিছোঁ, কিন্তু দিলোঁ মই কথা দিয়া নাই। যদি তোমালোকৰ ছোৱালীটো চাকৰি কৰে ল'ৰাটো, তেনেহ'লে আহিব দিব। বাইকৰ লগত আহিবৰ কথা কৈছে। কৈছে নেকি? তেনেহ'লে মই ছোৱালীটো নিদিওঁ, এইপিনে কেঞ্চেল কৰিম। মই ছোৱালী গাঁৱতে দিয়া আছিল এজন ল'ৰা তাতে। শুনক, ল'ৰাজনৰ কি নাই? ঘৰ নাই, দুৱন নাই, গাড়ী নাই, মটৰ নাই, কি নাই? চব আছে ল'ৰাজনৰ। ছোৱালীটো আমাৰ তাত দিয়ক। ভাইটি, তুমি এতিয়া যিখিনি ক'লা বহুত ভাল লাগিছে কথাখিনি শুনি। যদি তোমাৰ গাড়ী আছে, বিল্ডিং আছে, ঘৰ আছে, জমি আছে, মাটি আছে, সকলো আছে, তেনে মোৰ ছোৱালীটো সুখত পৰিব। আপোনাৰ ছোৱালী সুখত পৰিব। তেনেহ'লে মই কিয় ছোৱালীটো নেদাম? মই এজন গাঁৱৰ ল'ৰা তাতে দিছোঁ যদিও মই কথা দিয়া নাই নহয় ছোৱালীটোক দিয়াৰ কাৰণে। তেনেহ'লে তুমি ল'ৰাটো আনিবা, মই মোৰ ছোৱালীটো যদি সুখ হয় তেনেহ'লে মই দিম নিশ্চয়। আৰু মোৰ ল'ৰা দুজন আছে, মই ল'ৰা দুজনক সুধিম, অকণ আৰু মনক। মোৰ কাম আছে। ঠিক আছে, মই আহিলোঁ। মই যাওঁ। ঠিক আছে। ৰবা অলপ। ৰমেন মহাজনৰ ঘৰ কোনটো? আমাৰ গাঁৱৰ ৰমেন মহাজন। সি এখন খেলনা কিনছি, তাতে বহি আছে, বাৰিষা নাৱৰ খেলা আহিব নহয়। হয় নেকি? মই ঘৰত বিচাৰি আছা পাৱা নাই। ঘৰত নাপায়। হয় নেকি? ক'ত পাম? খেলনাখন কাষতে পাবি। হয় নেকি? মই তেতিয়াহ'লে খেলনাখনৰ কাষতে যাওঁ দে। যা। এতিয়া নাওখন কিনাত লছ হ'ল নেকি মোৰ? এই নাওখন কিনিলো দিয়া। নাওখনৰ নাম দিলো মাছ এনেই। মোৰ আপিটো নামেই নাম দিছো মাছ এনেই। কপালত আছে যদি প্ৰাইজ পাম দেই মাছ এনেই লগত। ৰমেন মহাজন, ইয়াতে বহি আছা মই ঘৰত বিচাৰি আহিলো। মোক বিচাৰি আহিছা? বহা নাওখনতে বহা। কিয় আহিলে কোৱাচোন? ল'ৰাটোৰ কাৰণে আপি চাবা আছিলো ল'ৰাটোৰ কাৰণে ছোৱালী এটা চাবা আছিলো। আপোনাৰ বোলে ছোৱালী এটা আছে। মোৰ ছোৱালী চাবা আহিছে আপুনি? কি কৰে পিছে আপোনাৰ ল'ৰা? ছোৱালীটো চাবা আহিলো মানে ল'ৰাটো গুৱাহাটীৰ হোটেল এখনত মেনেজাৰ কৰে। গতিকে তেওঁ বহুত পইচা পায়। মোৰ ল'ৰাই পইচা পাতিৰ সীমা নাই। পইচা পাতি ক'ত থম ক'ত নথম এনেকুৱা লাগি আছে। আপোনাৰ ল'ৰাটো যদি বিজনেছ ভালে, তেনেহ'লে ল'ৰাটো আহিব দিব। মই ল'ৰাটো চাই ল'ম। পিছে আপোনাৰ ছোৱালীটোৰ নামটো কি মোৰ ছোৱালীটোৰ নাম নাওখনৰ নামেই নাম মাছ এনেই। নামটো মাছ এনেই, নামটো ধুনীয়া নাম ছোৱালীটো তেতিয়াহ'লে বৰ ধুনীয়া আৰু ভাল লাগে আৰু। মোৰ ছোৱালী বহুত ধুনীয়া। ৰমেন ডেকাৰ ছোৱালী বুলি চবেই জানে। তেনেহ'লে আপোনাৰ ল'ৰাটো কালি পঠাই দিবা। হ'ব, কালি মই পঠাই দিম। কালি ল'ৰাটো পঠাই দিম আপোনালোকৰ তাত আহিব। ঠিক আছে। পিছে মই এতিয়া যাওঁ, মোৰ কাম আছে। গতিকে মই যাওঁ কালি। ঠিক আছে তেনেহ'লে আপুনি যাওক, মই অলপ নাওখনে চাফা কৰি যাওক। নাও কিনছে বোলে নাও এখন কিনিলো দিয়া। পিছে কি খবৰ তোমাৰ কোৱাচোন? কালি বোলে ল'ৰাটোৰ বাইক আছিলে। যোৱাকালি ল'ৰাটোৰ বাপাক আহিল ছোৱালীটোকে লাগেই বোলে। মইতো কৈছোৱে তোমাক আগতে যে এপ্ৰিলৰ 25 তাৰিখে বিয়াখন ঠিক হ'ল। বাপাকটো ঘৰত যোৱাকালি আহিছিল। আহি অলপ বিয়াৰ কথা ঠিক ঠাক কৰি গ'ল আৰু এতিয়া ল'ৰাটো কালি অহাৰ কথা কৈছি। আহিলে ল'ৰাটো আহে নে নাই? যদি মিছা কথা হয় ল'ৰা টাপলে চেলে পেলাম দেই। কাইলৈ আহিব। মোকো লগ গৈছিল ল'ৰাজনে। অলপ চাহ পানী অলপ ভালকৈ ব্যৱস্থা কৰিব। নাই খবৰ কাৰণে ৰমেন ডেকাৰ তাতে কিবা টেনশ্যন ল'ব লাগে? এই নাওখনৰ নামত কত চাহ খোৱালো মানুহক। যি খাই ফ্ৰী আৰু ৰিলায়েন্সৰ নিচিনা অফাৰ আছে মোৰ তাত।
মুৰ্গী হ'লে আৰু ভাল হয়। মোৰ তাতে লোকেল মুৰ্গী পাবি, লোকেল কণী পাবি, লোকেল হাঁহ পাবি, লোকেল চৰাই পাবি, কি খাবি মোৰ তাতে? মাছ ইলিছ মাছ মোৰ কাষতে বল্যা নদীটো আছে, দেখা পাইছা না? এইটো মোৰ বল্যা নদী। জাকক জাকক মাছ এক চাপ মাৰি দিলে আছা তুমি কিমান খাবা? ঘৰকো চাৰিটা বটল লৈ যাব পাৰিবা। ল'ৰাজন যে আনিলো মোক অলপ কিবা চাবি পইচা পাতি বিয়া হোৱাৰ পিছতো দিলো কথা নাই। তোমাক কিয় পাৰি যাম মই ৰমেন ডেকা মানুহ হা, মোৰ গাঁৱৰ মানুহ প্ৰত্যেকে জানে। যদি মোৰ ছোৱালীটোৰ সুখ হয় তেনেহ'লে মই তোমাক কিয় নাচাম? তোমাক টকা 30,000 দিম যা বিয়াৰ পিছত। তেনে অলপ ফুৰি আহো। শুন খুৰা, আপোনাৰ ছোৱালী বিবাহ পলাই গৈছে, মই 30,000 কিমান দি হওক 50,000 দিবই লাগিব। ল'ৰাজনৰ লগত যত্ন ল'ম মই। তোমাক মই যি লাগে দিম, তুমি এইবিলাক কথা ভইচ নকৰিবা। আপোনাৰ ছোৱালী বিবাহকে পলাই গৈছে। পলাই গৈছে এইটো তুমি জানা, মই জানো। এই সুন্দৰ গাঁৱৰ ল'ৰাজনেতো নাজানে। সেইকাৰণে তুমি এইটো কথা ভইচ নকৰিবা। মই তোমাক যি লাগে মোৰে তোমাক মই শান্তি কৰিম। বিয়াৰ পিছত তুমি এতিয়া মনে মনে থাকা। এতিয়া যোৱা। মই যাওঁ। ঠিক আছে, কালি আহিম হা? ঠিক আছে, ঠিক আছে। ঘৰ পাব বেছি টাইম নাই, অলপ চুলিটো চাৰত আছা নেকি না? আছা ঘৰৰ ভিতৰে আহ। অলপ ঠাণ্ডা ঠাণ্ডা ব্যৱস্থা কৰ। আনি আছে মাছ আনি ইমান আনি আছে। আনি আছে ঠাণ্ডাৰ জগটো লৈ আহা চেনে। ঠাণ্ডা জগত দিছিলি না? খোৱা তোমাৰ ইচ্ছা বোলে খোৱা। আৰু এই ল'ৰাটো আৰু ছোৱালীজনীক কথা পাই দে, আমি অলপ বাহিৰত কথা পাতো আহা। অলপ দিয়া ঠাণ্ডা আহ। ঠিক আছে যাও। পিছে তোমাৰ নামটো কি? পিছে তোমাৰ নামটো কি? তোমাৰ হেন পৰা প্ৰথম মোৰ লাজেই লাগে ল'ৰাৰ লগত কথা পাতি। কিয় লাজ কৰা? তুমি মোৰ হলাবা পত্নী, এটা মৰম দিবে নেকি? মোৰ লাজ লাগে, মানুহগিলা চিনি নাই। ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি, ইয়াতে ফাগুন আহিছে পলক বৰণি খুৱাই। মনে জন্মনি নালাগে চাই তোক ভাগৰ যৌৱনৰ দুপত, জাননি বুকুত ভাৱনাৰ সাগৰ আৰু সপোনত। যৌৱনতে দুপৰীয়া ময়ো হলো বাটৰুৱা, দিদিনে মোক জাননি মৰমৰ। জন্মনি নালাগে চাই তোক ভাগৰ যৌৱনৰ দুপত, জাননি বুকুত ভাৱনাৰ সাগৰ আৰু সপোনত। যৌৱনতে দুপৰীয়া ময়ো হলো বাটৰুৱা, দিদিনে মোক জাননি মৰমৰ পানী এটুপি খুৱাই, মৰমৰ পানী এটুপি খুৱাই। ময়ো হলো বাটৰুৱা, দিদিনে মোক জাননি মৰমৰ পানী এটুপি খুৱাই। নিকা হ'ল কাম সম্পূৰ্ণ হ'বই, ভিতৰত নিকা চলি আছে। ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি, ইয়াতে ফাগুন আহিছে পলাশ বনি, ইয়াতে ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি। টোপনি পিব ভাত গিটা গুনি ৰান্ধব ভাই, গৰুটো গুনি চাব, মাছ বেমাৰত কুনি কথা খাব। মা বাবা কাণ বেয়া দিবি, বাবা কাৰ কথা শুনি ক'ত বিয়া দিলি। লাগেল বিয়ে বাসা লাগেল বিয়ে
কিবা ভুল আছে নাযাওঁ কিবা মাফ কৰি দিবি পাছা তোকতো বিয়া নিদিলো দুইবাৰ পলাই নাযা হলি পাছা ক'ত গেলি ধৰ ৰাজু শুনিবি অ